আজি জাত জাতৰ দ্বিতীয় খণ্ডৰ বাবে শ্বুটিঙলৈ গৈ থকা হৈছে। এয়া জান হাই কৈ দিয়া। ইমান বোকা বোকা ঐ লফক লফকাই ৰখা আকৌ শ্বুটিঙলৈ গৈ থকা হৈছে। ইমান স্পীড যাব লগা হৈছে যে একদম আগতে লোৱা হৈছিলে ন ওচৰত সেইফালেহে আহি আছে গেঠেল গাই হাই হাই জান এইটো হট শ্বট লোৱা হৈছিলে আগতে চাব নাহিলে হ'লে তেতিয়া মই ইমান বোকা ৰাস্তা পাই গলোহি ইয়াতে হ'ব নেকি মোকো দে দেই হেল্ল' একদম চিধা হেল্ল' ইমান হাবি ফালে আহিব লগা হৈছে লোকেশ্যন বিচাৰি নদী কাষলৈ গৈ আছো আমি এতিয়া একদম হাবি আয়ো মা সেয়া আমাৰ ডাইৰেক্টৰ ছাৰ গৈ আছে আগত হাগুৱা নাম কি আছিলে ভলং হাই জাত জাতখন হয় আজি আমি দ্বিতীয় খণ্ড আৰম্ভ কৰিছোঁ। যোৱা খণ্ডটো আপোনালোকে যেনেকৈ আদৰি ল'লে এইটো তাতকৈও ভালকৈ আদৰি ল'ব বুলি ভাবিছোঁ আৰু যিখিনি ভুল ভ্ৰান্তি হৈ গ'ল সেইখিনি আমি শুধৰাই নতুনকৈ কৰিম। গতিকে সকলোৱে আদৰি ল'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। এইফালে গেঠেল দাদা এতিয়া মানে মেকআপৰ হেৰি কৰি থকা হৈছে। সকলোৱে চাব ভাল পাব আৰু পিছৰ খণ্ড আমি আহি আছোঁ। জাত জাতখনলৈ আহি আছোঁ। আগৰটো যোৱাবাৰ যেনেকৈ মৰম আশীৰ্বাদ দিলে এবাৰ দিব। আমি যোৱাবাৰ যিখিনি ভুল ভ্ৰান্তি হ'ল এবাৰ শুধাব চেষ্টা কৰিম আৰু তাতকৈ ৰস সানিবলৈ চেষ্টা কৰিম আৰু একো নকওঁ। ধন্যবাদ অডিয়েঞ্চ লফক ক কিবা এটা এতিয়া স্ক্ৰিপ্ট ৰেডি কৰি ডাইৰেক্টৰে বুজাই আছে আৰু হাই কৈ দিয়া জান ক'বলগীয়াখিনি ক'বতো আমাৰ ছাৰে এতিয়া স্ক্ৰিপ্ট ৰেডি কৰি আছে আপুনি কিবা এটা কৈ দিয়ক। হয় আমি ছুটি ছবি জাত জাতখন হয় আপোনালোকৰ বিপুল সমাদৰৰ প্ৰায় উৎসাহিত হৈছোঁ। আকৌ নতুনটো খণ্ডৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। আমি যথেষ্ট আলোচনা কৰি এবাৰ আগবাঢ়িছোঁ। এবাৰ আগতকৈ বেছি ৰস পাব আপোনালোকে। ধন্যবাদ। আমি যাব বিচাৰিছোঁ আমাৰ জাত জাতখনৰ আন এজনী অভিনেত্ৰী মোৰ আই কিবা এটা কৈ দিয়া। আমি এতিয়া জাত জাতৰ দ্বিতীয় খণ্ডৰ বাবে ইয়াত নদী কাষত এনেদৰে চবে উপস্থিত হৈছোঁহি। আগতো যেনেদৰে আগৰ খণ্ডটো যেনেকৈ চবে মানে ইমান ভালকৈ আদৰি ল'লে ঠিক সেইটো এনেদৰে আদৰি ল'ব। এইটো আশা কৰিছোঁ ভাল পাব। এতিয়া আমি মানে এইটো হেৰিয়ত বেছিকৈ অলপ বেছি ৰস দিবলৈ চেষ্টা কৰিম। আগত প্ৰথম আছিলোঁ সেইটো কাৰণে অলপ মানে হেৰি হৈছিলে। এতিয়া নেক্সট মানে এইটো অকণ ভালকৈ কৰিব চেষ্টা কৰিম। আশা কৰিছোঁ চবে আদৰি ল'ব আৰু মানে জমনিটো বেছি হ'ব আৰু এবাৰ সেইকাৰণে চাব আৰু আচ্ছা লফক তুমি কিবা এটা কৈ দিয়া। লফক নহয় ঠিক আছে হ'ব দিয়া অ'কে অ'কে। Yeah.
অ' জি ক'ৰ পৰা আহিলি? বিয়াহঁতৰ ঘৰলৈ গৈছিলোঁ ভাত পানী গৈ বিচাৰি মেলেংহঁতৰ ঘৰত সোমালোঁ আকৌ তোৰ মোৰ এবাৰ দি খাম বুলি বালক কংলা খাই ওলালে বাৱে যি হ'লেও এইটো যে মানুহ তাৰপা হৈ গৈছিলে চিনি পালি আৰু আগতো যে কোন চিনি নাপালোঁ পাছতো কোন হৈছিলে আকৌ তাৰমানে এটাও চিনি নেপালিয়ে তই একা ক'লেহে যাওঁ আকৌ মই লেপাং কাইহঁতকলে যাওঁ ক'ত লুং এটা বিচাৰি যাওঁ আমাৰ কেকা কাইলৈ গাং ফুৰিব যাব হেনো ক ইমান ডাঙৰ হ'ল না গাং ফুৰিব পোৱাকে হ'লতো ক কেকাই 20 বছৰ মোৰ 19 বছৰ অহা বছৰ একে সমান হ'মেই আমি সেইছো ডাঙৰ হ'লি হ'ল যি হ'লেও মই এতিয়া গৈ থাকোঁ দেই সেই যে হেঁচা কুকুকু কৰ্তা